কিবা এটা পাব লগা হলে তুমি কষ্ট কৰিব লাগিব কষ্ট কৰি যোৱা নিশ্চয় এদিন সাকসেস হ'বলৈ পাৰিবা হ'ব হেল্ল' বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ নতুনকৈ যদি মোৰ ইউটিউব চেনেলত কোনোবা ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যেন আপোনালোকে মৰম দি যাব এনেকুৱা ভিডিঅ' পাই থাকিবলৈ প্ৰত্যেকটো ডিফেন্সৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব উঠি অহা প্ৰজন্মৰ ল'ৰাবোৰ যাতে গম পায় বহুত বেছি এটা ভাল খবৰ কি ভাল খবৰ আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম এটো জেড বহুত বেছি এটা ভাল খবৰ তো বন্ধুসকল দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ কিনো ভাল খবৰ আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল ভাল খবৰটো এইটোৱেই যে হেমন্ত বিশ্ব শৰ্মা ছাৰে মানে কি ঘোষণা কৰিছে মানে কি সেইদিনাখনে নিজৰ একাউণ্টত মানে টুইট যোগেৰে প্ৰকাশ কৰিছিলে যে ৩২,০০০ চাকৰি আহিব ছেপ্টেম্বৰৰ 10 তাৰিখে অনলাইন তাৰে ভিতৰত ছেপ্টেম্বৰ 10 তাৰিখে যিহেতু অনলাইন হোৱা কথা কৈছিলে তো বহুত বেছি এটা ভাল লাগি আছিলে মনটো যে ইমান ডাঙৰ এটা ভেকেঞ্চি আহিব ৩২,০০০ তো চবৰে ভাল লাগি আছে তাৰে ভিতৰত যোৱা পৰহি দিনা এটা নিউজ পাইছিলোঁ কি মানে কি যিটো ফৰগেট টাৰ্গেট তাৰে 50% যিটো 50% পোষ্ট নাইকিয়া কৰিব এটা বহুত দুখৰ কথা যিহেতু গ্ৰেড 3 গ্ৰেড 4ত মানে বহুত ল'ৰা মানে কি আগ্ৰহ থাকে যিটো ডিফেন্সত বহুতে পচন্দ নকৰে এইটো কাৰণে ভাল পাইছিলে চ' এতিয়া নাইকিয়া কৰিলে বহুত বেছি এটা দুখৰ কথা সিহঁতৰ কাৰণে আমাৰ কাৰণে দুখৰ কথা নহয় আমাৰ কাৰণে দুখৰ কথা নহয় কিহৰ কাৰণে আমাৰ আসাম পুলিচৰ ভেকেঞ্চি 4,097টা পোষ্টৰ কম নহয় বাঢ়িবহে পোষ্ট আপোনালোকক মই ভিডিঅ' সহকাৰে জনাইছোঁৱে কেনেকৈ বাঢ়িব তাৰপিছত যোৱাকালি আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰে বঙাইগাঁৱত মিটিঙত ঘোষণা কৰিলে যে 22,000 পোষ্ট আহিব 2-1 দিনৰ ভিতৰতে অনলাইন হ'ব বহুত ভাল কথা যিহেতু ছেপ্টেম্বৰ 10 তাৰিখলৈকে নাযায় অনলাইন এই 2-1 দিনৰ ভিতৰতে অনলাইন হ'ব মিনিমাম আজি নহ'লেও মোটামুটি নেক্সট সপ্তাহ নহ'লে 2 নম্বৰ সপ্তাহত অনলাইন হ'ব বুলি কৈছে বহুত বেছি এটা ভাল খবৰ যিহেতু 22,000 পোষ্ট আহিব যিহেতু 50% মানে নাইকিয়া কৰিব 32,000 তাৰ কাৰণে পোষ্টটো কমি গ'ল সেইকাৰণে 22,000 মান আহিব যিহেতু 50% নাইকিয়া কৰিব পোষ্ট তাৰ কাৰণে মানে পোষ্ট অকণমান কমি যাব তো তাৰ কাৰণে 22,000 পোষ্ট অহাৰ কথা কৈছে হেমন্ত বিশ্ব শৰ্মা ছাৰে বহুত বেছি এটা ভাল খবৰ আৰু পুলিচত মানে পোষ্ট কমি নাযায় চব বাঢ়ি যাব সেই কাৰণে কৈছোঁ মই যিহেতু ইউবিৰ কনষ্টেবল যদি ইউবি আছিলে ইউবিৰ পৰা প্ৰমোশ্যন পাইছে চ' IC হৈছে 2-ষ্টাৰ চাব ইন্সপেক্টৰ তাৰ কাৰণে পোষ্ট বাঢ়ি যাব বহুত বেছি এটা ভাল লাগিল মনটো যিহেতু হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈ দিলে 2-1 দিনৰ ভিতৰতে অনলাইন হ'ব বহুত বেছি এটা ভাল লাগে যে আপোনালোকে যদি ৰানিং প্ৰেক্টিছ কৰা নাই তো ৰানিং প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়ক আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে পাছত নহ'লে কান্দিব যদি ৰানিং প্ৰেক্টিছ নকৰাকৈ যদি আপোনালোকে ৰানিং কৰিব যায় তো আপোনালোকে পোষ্ট পাব কান্দিব সেইটো কাৰণে কৈছোঁ আপোনালোকে প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়ক বহুত বেছি এটা ভেকেঞ্চি আহি আছে অতি সোনকালে যিহেতু হেমন্ত বিশ্ব শৰ্মাই যোৱাকালি কি কৈছে তো আপোনালোকক মই ভিডিঅ' সহকাৰে মই জনাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই লওক ভিডিঅ'টো কি কৈছে ভিডিঅ'টো চাই পেলাই অকণমান হ'লেও উৎসাহ পাব চক পদ কোনেও বিলুপ্তি কৰা নাই 22,000 পদৰ এডভাৰটাইজহে হ'ব কিন্তু যদি এটা কাৰ্যালয়ত কোনোবা এটা পোষ্টৰ আমাক দৰকাৰ নাই তাত চৰকাৰে কিয় দৰমহা দিব মানুহৰ পৰা চাবোন টুথপেষ্টৰ টেক্স লগাই উঠোৱা টকাৰে আমি বহি থাকিবৰ কাৰণেতো পদ মুকলি নিদিওঁ তাৰ জেগাত আমি পুলিচ কৰিম বন্ধুসকল গম পালে ভিডিঅ'টো চাই পেলাই অকণমান হ'লেও উৎসাহ বাঢ়িলে তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব উঠি অহা প্ৰজন্মৰ ল'ৰাবোৰে যাতে ভিডিঅ'টো পায় সিহঁতে যাতে উৎসাহ পাই যায় ৰানিং কৰিব আৰু বহুতে একচুৱেলি ডাউন দিয়াত থাকে কিন্তু ডাউন দিব নালাগে কাৰো কথা শুনিব নালাগে তোমাৰ কামত তুমি নিজে ছাকচেছ হ'বলৈ শিকা কিবা এটা পাবলৈ হ'লে তুমি কষ্ট কৰিব লাগিব কষ্ট নকৰিলে একো নাপায় মানুহে কয় চাকৰি কপালত থাকিলেহে পায় তো আপোনালোকে ঘৰত বহি থাকিয়ে চাকৰিও নাপায় কিন্তু আপোনালোকে যুঁজিব লাগিব কষ্ট কৰিব লাগিব ইমান বছৰে কষ্ট কৰি আছা ইমান দিনে অপেক্ষা কৰি আছা আৰু কেইটামান দিন অপেক্ষা কৰা তো আপোনালোকে ধামাধুম প্ৰেক্টিছ কৰা তো বন্ধুসকল ভিডিঅ'টো এইখিনি আছিল কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব তাক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো আজিলৈ এৰিছোঁ বাই বাই জয় হিন্দ বন্দে মাতৰম